आसाम आइन आफादनि बुंथिगिरि बिस्वजित दैमारिनि गुबुनखौ सन्मान होनायनि मोनसे बाखनायथाव आखुथाय। बर'नि गागि मेथाइ खनगिरि लिरगिरि देंखोगिरिनिसिम बिस्वजित दैमारिनि सिबिनाय। बर'नि गासै बर'नि गागि मेथाइ खनगिरि लिरगिरि देंखोगिरिफोरखौ बरायनायजों मान बावनानै गेदेमाफोरखौ सन्मान होनायनि आखुथायखौ दिन्थिदों बिस्वजित दैमारिया। दासान्दि दाब दाब जायगायाव खुंजागासिनो दं माइनाव फोरबो, थामहिनबा लोक्षि फुजा। बेबायदिनो 5 नं सुवागपुर जाब्रां फारायावबो फालिदों माइनाव फोरबो। माइनाव फोरबो फालिनायजों लोब्बा लाखिनानै 5 नं सुवागपुर जाब्रां फारायाव खुंनाय हारिमुआरि हाबाफारियाव बर'नि गागि मेथाइ खनगिरि मेथाइ लिरगिरि देंखोगिरि बिथांमोनखौ आसाम आइन आफादनि बुंथिगिरिनि मुस्रि बिस्वजित दैमारिनि नखरा दिनै जोबोद गाजा गोमजायै बरायदों। मख'जाथावदि रेडिअ'नि आरो गुबुन बिजोंनि गेजेरजों बर' हारिमुनि बिथिङाव बेसेनगोसा बिहोमा होलांनाय मुस्रि रहेन्द्र नाथ ब्रह्म, गुणवती बसुमतारी, मुस्रि ब्रजेन्द्र बसुमतारी, मुस्रि प्रफुल्ल कुमार ब्रह्म, मुस्रिमा मीना दैमारी, मुस्रि अशोक ब्रह्म, मुस्रिमा जुमुति गयारी, मुस्रिमा सुलिखा बसुमतारी, मुस्रिमा सुनीति बसुमतारी, मुस्रि रजनी सरगिरारी, मुस्रि गलाब बसुमतारी, मुस्रिमा बिमला बर', मुस्रिमा मनमती बर', मुस्रि विवेक मोहन टाकुरिया, मुस्रि गलक ब्रह्म, मुस्रिमा मन्जु वारी, मुस्रिमा रीना दैमारी, मुस्रिमा भारती देवी बसुमतारी आरो मुस्रि दिदेश्वर बर' नार्जारी बिथांमोनखौ अनथोब आरो गांफायै मान बिलाइजों बरायो। आसाम आइन आफादनि बुंथिगिरिया बरायनायखौ फोरमायनानै गावनि समाजारि बिजों फेसबुकआव ओरै फोरमायदों। जों खाफाल गोनां होननांगोन, मानोना गेदेमा बिथांमोनखौ जों खनसेनो जौसाङाव दिनै मोननो हादों। बिथांमोननि बिहोमाया जोंनि इयुन जोलैनो अरायबो थुलुंगा होलांबाय थाथों। हारिनि थाखाय हारिमुनि बिथिङाव गावखौ बावसोमनाय गेदेमा जोहोलाव जोहोलावजो बिथांमोनखौ बरायनो मोननानै जोबोरैनो गोजोननाय मोन्दों। बाख्नायजाथावदि बेबायदि हाबाफारि लानायनि थाखाय बुंथिगिरि बिथांनो रायजो राजाफोर आरो बरायजाग्रा बिथांमोनहा गोजोननाय फोरमायदों। लोगोसे गोजाम मेथाइफोरखौ रोजाबनानै खनगिरि बिथांमोनहा लैहोर लैहोर नुजाफैनाय जायगानि सुबुंफोरखौ गोजोन होनायजों लोगोसे हारिमु मोनाबिलिखौ मेहेरगोनां खालामो। এটা ডাঙৰ জাতীয় উৎসৱ আজি কাতি বিহু। গতিকে গোটেই অসমৰ মানুহে কাতি বিহুত আমি মানে কি কয় পূজা কৰোঁ, যাতে আমাৰ খেতি বাতিবিলাক ভাল হয়, যিখিনি ধান ওলাবলৈ লৈছে এয়া যাতে চবটোৱে ভাল হয় তাৰ কাৰণে। আৰু ইয়াৰ লগতে এইবাৰ লক্ষী পূজাৰ লগত একেলগে পৰিল, দুইটাও লক্ষীকে আমি মানে কি কয় সেইদিনা পূজা কৰোঁ, স্মৰণ কৰোঁ। গতিকে আজি এইটো এটা বিশেষ দিন আৰু ইয়াৰ কাৰণে মই সকলোলৈকে মোৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলো ৰাইজলৈ। আমাক যেন ঈশ্বৰে আশীৰ্বাদ দিয়ে আৰু আমাৰ জীৱনত যাতে কেতিয়াও আকাল নাহে। বাকী আজি ইয়াত লক্ষী পূজা চলি আছে, গাঁওখনৰ লক্ষী পূজা। মই প্ৰত্যেক বছৰতে যিমানে সময় পাওঁ তো গাঁৱত আহোঁ। তো আজি এটা বিশেষ ইয়াত অনুষ্ঠান লোৱা হৈছিলে যে যিমান বড়ো আৰ্টিষ্ট মানে ৰেডিঅ' আৰ্টিষ্ট আছিলে পুৰাণা, তেওঁলোকক ইয়াত আমন্ত্ৰণ জনোৱা হৈছিলে। কিছু তেওঁলোকৰ পৰা গান শুনা লগতে তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ বাবে। গতিকে মই ইয়াৰ গাঁৱৰ মানুহ হিচাপে ভাল লাগিল যে গোটেই বড়ো মানে যি আমাৰ ৰেডিঅ' আৰ্টিষ্ট আছে, যিবিলাক আজি প্ৰায় 70 বছৰ পাৰ হ'ল, কাৰোবাৰ বয়স, তেওঁলোকে আজি ইয়াত আহিছে এই গাঁৱৰ আমন্ত্ৰণ মৰ্মে। গতিকে ভাল লাগে। এইটোতো সুপ্ৰিম কোৰ্টে এটা ৰায় দিছে। গতিকে সুপ্ৰিম কোৰ্টে যি কয় তাতো আৰু ক'বলগীয়া একো নাথাকে, কাৰণ মানে কৰ্ডৰ মানে কিবাটো আমি চবে অৱমাননাটো কৰিব নোৱাৰোঁ। এতিয়া ৰায়ত কি আছে এইটো চব দেখাৰ পিছতে সেইবিলাকৰ ওপৰত কোনোবাই মন্তব্য দিব পাৰিব। আমাৰ আইনজ্ঞসকল আছে,
মই ভাবোঁ তেখেতসকলে কালি পৰহিৰ পিছত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনানো কি পুংখানুপুংখভাৱে তেওঁলোকে চব কথাটো ক'ব পাৰিব। তেতিয়া অসমৰ ৰাইজে জানিব পাৰিব যে একচুৱেলি সুপ্ৰিম কোৰ্টৰ সেই ডাইৰেকশ্যনটো মানে আমাৰ অসমৰ কাৰণে কিমান সুবিধাজনক হ'ল বা কি হ'ল। বাকীতো কোৰ্টৰ নিৰ্দেশে হয়, চবে কোৰ্টৰ নিৰ্দেশটো মানি চলিব লাগিব। এইটো কোৰ্টৰ ৰায় যেতিয়া হ'ল তাততো ক'বলগীয়া একো নাই। কোৰ্টত কয় কোনেও ওপৰত যাব নোৱাৰে, গতিকে কোৰ্টে যিটো কয় এতিয়া সেই কোৰ্টে কি কাৰণত কৈছে আৰু কেনেকুৱা ধৰণৰ মানে কিবা দিছে, ৰায় দিছে, ইয়াৰ প্ৰত্যেকটা কথাবিলাক যুক্তিযুক্ততাবিলাক কালি পৰহি আইনজ্ঞসকলে ইয়াৰ ওপৰত অধ্যয়ন কৰিব আৰু তেওঁলোকে কালি পৰহি ক'ব পৰা যাব সেইটোৰ বিষয়ত। বাকী এইটো এটা কোৰ্টৰ ৰায়, গতিকে কোৰ্টৰ ৰায়কতো আৰু আপুনি তাৰ বিৰুদ্ধে মন্তব্য দিব নোৱাৰে, কাৰণ যিটো কোৰ্টে সিদ্ধান্ত দিয়ে গতিকে তেওঁলোকে এটা সংবিধানৰ গোটেই মানে প্ৰভিজনবিলাক চাই পালে তেওঁলোকে এইটো বিচাৰটো কৰে। এতিয়া তাত গোটেই কথাবিলাক কি আছে কি নাই সেইটো 2 দিনৰ ভিতৰত ক্লিয়াৰ হৈ যাব, চবেই আমি পাম এইটো কপি অধ্যয়ন কৰিব পাৰিম।